হেল্ল' গাইজ, খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু আমাৰো বহুত বেছি ভাল। কাৰণ আজি দাদা ঘৰত আহি আছে গুৱাহাটীৰ পৰা এপাৰ্টমেণ্টখন লৈ। তো মানে আমাৰ দাদা খুব কম বয়সতে যে মানে আছাম কামাণ্ডো মানে চাকৰিটো পাই গ'ল ফাইনেলি। তো আজি ঘৰত বহুত হেপ্পী আৰু সকলোৱে বহুত বেছি হেপ্পী হৈ আছে। আৰু সম্পূৰ্ণ গাঁৱৰ মানুহ আহি ৰেডি হৈ আছে। দাদা আহি আছে ট্ৰেইনত। তো মানে বহুত বেছি আজি আমি এক্সাইটেড, মানে বহুত ভাল লাগিছে। কি ক'ম, মানে ক'বলৈ ভাষা নাই। কাৰণ বহুত কম বয়সত আমাৰ দাদা চাকৰিটো পাইছে, তাকে লৈ বহুত আমি সুখী হৈ আছোঁ। দাদা আহি আছে, তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, সকলো দেখাম। আৰু আজি আমাৰ দাদা ভাল হ'লে মানে নামঘৰত শৰাই এখন দিয়া কথা কৈছিলে, তো শৰাইখনো দিব। তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সকলো চাব, সকলো দেখাম আপোনালোকক। ফাইনেলি আহি গ'ল দাদা। এইফালে দাদা গাড়ীত আহিলে, এইফালে মানুহ ওলাই আছে। তো ভৰি ধুৱাম, চাই থাকিব। বুকুতে বিয়পা অভিমানী ধাৰে কিনো কৈ কৃষ্ণ হৰি ৰাম নমো নমো নাৰায়ণ প্ৰসন্ন হৰি কৰিয়ক মায়াক নিৰ্যান আপোনাৰ মহিমা আপুনি বিকট কৰি দিব, কৰি পৰিত্ৰাণ দিব, কৰি পৰিত্ৰাণ কৃষ্ণ ভালে কুশলে যাতে থাকিব লাগে। আৰু তেওঁৰ মনৰ বাৰ্তাখিনি পূৰ্ণ হৈ পিনি আমাৰ গাঁওখনৰ প্ৰতি চকু কাণ দিব লাগে। ধুনীয়াকৈ তেওঁক আশীৰ্বাদ কৰিছোঁ, তেওঁৰ যিখিনি ফলৱতী হওক সকলোখিনি। মণিকূটৰ যিহেতু আগত খুলি দে, তাত সেৱা এভাগ লওক, তাৰপিছত ঘৰতে সোমাব। নাচাবালৈ মই থকালৈ বিচৰা মৰম পাৰিম দিবলৈ। নকবা তেনেকৈ জানিবা সঁচাকৈ বুকুতে আছা কলি জাতি হৈ। তুমি মোৰ হোৱা মই তোমাৰ, তৰা জোন বেলি হ'ব আমাৰ। ফাইনেলি এতিয়া মানুহবিলাক গ'ল, মানে হৈ গ'ল। তো এতিয়া মানে চাহ পানী খাই মানুহবিলাক গুচি গ'ল। এতিয়া মানে আমি সকলোৱে নামঘৰত যাম। তো দাদা মা চবেই আমি নামঘৰত যাম। তাৰপিছত কি কৰোঁ আপোনালোকক দেখাম, ভিডিঅ'টো চাই থাকিব। তো ফাইনেলি আমি নামঘৰত যাব ওলালোঁ। এই দাদা আহি আছে, মা গৈ আছে। তো নামঘৰত গৈ আছোঁ আমি চবেই মিলি ফেলে নামঘৰত। মা গৈ আছে নামঘৰত, গৈ আছোঁ আমি এতিয়া। এয়া দাদা, আগফালে মা। ঘৰৰ পৰা ওলালোঁ আমি, এতিয়া নামঘৰত গৈ আছোঁ। এইফালে মা। নামঘৰত গৈ দেখাম, চাই থাকিব ভিডিঅ'টো। বৰ্তমান আমাৰ হৈ গ'ল শেষ, আৰু এতিয়া আমি সকলোৱে ঘৰত যাম। বহুত হুলস্থুলীয়া পৰিৱেশ হ'ল, মানে আজি সকলোৱে দুখ কৰিছে দাদা যাব বুলি। বহুত মানে কান্দা কাটি বহুত হৈ গ'ল। তো ভিডিঅ'খিনি ইমান নেদেখালোঁ বাৰু, তো চাই থাকিব। এতিয়া আমি ঘৰত গৈ আছোঁ, মানে বহুত বৰষুণ দিছে। এইফালে মাহঁতি গৈ আছে, বাইহঁতিও আহিছে। তো বহুত বৰষুণ, মানে বৰষুণৰ মাজৰ পৰা হুলস্থুলীয়া পৰিৱেশ, মানে কান্দা কাটা চবৰে, মানে বহুত দিনৰ কাৰণে যাব, নৱেম্বৰৰ 1 তাৰিখে। তো সেই
আজি আমাৰ মানে পাৰ্টি আছে তো মানে পাৰ্টি বাইতে আহিছে আৰু মানুহ আহিছে নালাগে অ চকী লাগে নেকি নালাগে অ বেচিব নালাগে মই ভাবিছিলোঁ এনে দিব বুলি এইফালে বাইতে আছে চবে কাম কৰি আছে মানুহ অহা নাই মানে আমি গোটেইখিনি আছোঁ এতিয়া দাদা আছোঁ লগতে ময়ো আছোঁ লগতে ভাত দিম বাৰু যোগাৰ কৰি আছোঁ ছাগল মাছ আপোনাৰ অলপমান গোন্ধাইছে বাৰু ছাগলী মাংস কাটিছে তাৰপিছত আকৌ মানে মাংস বাইছে আৰু দেউতা আনিব গৈছে তো এইফালে মানুহ অহাই নাই ৰেডি হৈছে মানুহ আহিব এতিয়া লাহেকৈ চবে আছে আমি ভিডিঅ'টো চাই থাকিব আপোনালোকে শেষলৈকে মানে বহুত মানুহ আহিব এতিয়া দাদাৰ যিমানখিনি কামাণ্ডো বা পুলিচ যিমানে পাইছে গোটেইখিনি দাদাৰ লগৰখিনি আহিব তো ভিডিঅ'টো চাই থাকিব এতিয়া আমি মানে ভণ্টি আৰু মই গৈ আছিলোঁ মানুহ অহা নাই ৰেডি কৰি থৈছে মানে বৰষুণ দি আছে সেইকাৰণে মানে মানুহবিলাক অহা নাই তো অলপ আহি আছে বেছিকৈ অহা নাই তো ৰন্ধা বঢ়া কৰি আছে বাইহঁতি মাহঁতি বোলে মানুহ বেছিকৈ অহা নাই পুৰা বৰষুণ দি আছে কাৰণে মানুহ অহা নাই আহিব লাহে লাহে তো আমি মানে নামঘৰত কিবা কিবি ল'বলৈ গৈ আছোঁ ভণ্টি মই তো ভিডিঅ'টো চাই থাকিব আমাৰ গাঁওবুঢ়াই সম্বৰ্ধনা জনোৱাৰ কিছু মুহূৰ্তত এই সময়খিনিত মানে সম্বৰ্ধনা জনাইছিল আমাৰ দাদাক মই ভিডিঅ'হে বনাইছোঁ বৰষুণ পুৰা এইফালে খোৱা বোৱা চলিছে এইফালে দাদাৰ লগৰকেইটা আহিছে এইফালে মানে আৰু আহিব আছে অহা নাই পুৰা বৰষুণ দি আছে এতিয়া দাদাৰ হাইস্কুলৰ মানে ছাৰসকলে সম্বৰ্ধনা জনাব আহিছে মানে বহুত সুখী যে মানে এনেকৈ এটা চাকৰি পাইছে যে বহুত সুখী ছাৰসকল সেইবাবে আমাৰ ঘৰত কিছু মানে দাদাক সম্বৰ্ধনা জনাব আহিছিল আৰু তাতে ফটোও মাৰিছিলে গাইজ মই তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ কাৰণ ভিডিঅ'টো মই মানে বহুত কামৰ ভিৰ হৈ আছে আৰু মানুহ বহুত বেছি হৈ আছে তো ভিডিঅ'টো মই আজি ইমানতে সমাপ্ত কৰিছোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব